নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান মোৰো ভালেই বাৰু। মই হৈছোঁ দীপিকা ৰাজকোঁৱৰ। আপোনালোকৰ মাজলৈ যে মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে কবিতাৰ পৰা অলপ ফালৰি কাটি এটা কাহিনী আগবঢ়াই দিছিলোঁ। সাগৰ আৰু নীলিমাৰ প্ৰেম কাহিনী, তোমাৰ উশাহতে মোৰ উশাহ নামৰ কাহিনীটি। আপোনালোকে বাৰু প্ৰথম, দ্বিতীয় আৰু তৃতীয় খণ্ডটি শুনিলেনে? শুনিলে নিশ্চয়। আজি মই আপোনালোকলৈ লৈ আহিছোঁ তাৰ পৰৱৰ্তী খণ্ড, অৰ্থাৎ চতুৰ্থ খণ্ডটি। আশা কৰোঁ আপোনালোকে আগৰ খণ্ডকেইটাৰ দৰে মৰম দিব আৰু আঁকোৱালি ল'ব। প্ৰেম জীয়াই থাকে মৰম, ভালপোৱা, বিশ্বাস, সাহস ইত্যাদিবোৰৰ বাবে। প্ৰেমে জীৱন ধুনীয়া কৰে। প্ৰেমে একেলগে আগবঢ়াই নিয়ে দুটি প্ৰাণ। উশাহৰ অবিহনে জীৱন জীয়াব নোৱাৰি। ঠিক তেনেকৈ সাগৰ আৰু নীলিমা হৈ পৰিল ইজনে সিজনৰ উশাহৰ স্পন্দন। দিন বাগৰাৰ লগে লগে সিহঁতৰ প্ৰেমৰ সুবাসো বেছি ধুনীয়া হ'বলৈ ধৰিল। এবছৰ পাৰ হৈ যোৱা সিহঁতৰ প্ৰেমৰ সম্পৰ্কটি জীয়াই আছে সিহঁতৰ আদৰত। তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিল। আপোনালোকে শুনি আছে দীপিকা ৰাজকোঁৱৰৰ সাগৰ আৰু নীলিমাৰ প্ৰেম কাহিনী, তোমাৰ উশাহতে মোৰ উশাহ নামৰ কাহিনীটিৰ চতুৰ্থ খণ্ডটি। এইখিনিতে আপোনালোকক এটা কথা কৈ থওঁ, আপোনালোকে যদি কাহিনীটি ভাল পাইছে তেন্তে এটা লাইক, এটা কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। তেন্তে বলক পিছৰখিনি শুনো। হঠাৎ সাগৰৰ মাক অসুস্থ হৈ পৰিল। ওচৰৰে মেডিকেল এখনত ভৰ্তি কৰোৱা হ'ল। মেডিকেলত থাকোঁতেই এদিন সাগৰে ফোন কৰি নীলিমাক সাগৰৰ মাকৰ লগত কথা পতাই দিলে। মাক সুস্থ হৈ ঘৰলৈ গ'ল যদিও আকৌ অসুস্থ হৈ পৰিল। এইবাৰ তেওঁক ডিব্ৰুগড় মেডিকেলত ভৰ্তি কৰোৱা হ'ল। সাগৰে নীলিমাক লগ পাম বুলিয়েই যোৰহাট বা ডিব্ৰুগড়লৈ নিবলৈ কোৱাত ডিব্ৰুগড়লৈকে লৈ আহিল। কিন্তু ডিব্ৰুগড়ৰ পৰাও নীলিমাৰ ঘৰ বহুত দূৰত। তাই ভালকৈ একো চিনিও নাপায়। সাগৰৰ মাক অসুস্থ হৈ পৰা কথা শুনি নীলিমাৰ বৰ দুখ লাগিল। তাই কান্দিছিল। তেনেকৈ দুদিন পাৰ হ'ল। নীলিমাই চিনাকি ককায়েক এজনৰ সৈতে ডিব্ৰুগড়ৰ মেডিকেললৈ যাবলৈ ওলাল তাইৰ স্কুটিখনতে। সাগৰক পোৱাৰ লগে লগে তাইৰ আনন্দৰ সীমা নোহোৱা হ'ল। সাগৰে মেডিকেলৰ ওচৰৰে এখন চেলুনত গৈ কৈছে, মোক অলপমান দেখিবলৈ ধুনীয়া কৰি দিয়কচোন, আজি কোনোবা আহিব। প্ৰথমবাৰ নীলিমাই এনেকৈ ইমান দূৰ গৈছিল। সাগৰক প্ৰথম লগ পাব। ভয়ো লাগিছিল আৰু ভালো লাগিছিল। সাগৰে ঘনে ঘনে তাইলৈ ফোন কৰিবলৈ ধৰিলে। হেল্ল', ক'ত পালাহি তুমি? মই গেটৰ ওচৰতে অথনিৰ পৰা ৰৈ আছোঁ, সোনকালে আহা আকৌ। অলপ সময় লাগিব, তুমি মাৰ ওচৰতে থাকাগৈ, মই গৈ পালে কম নহয়। কিমান যে ভাল লগা দিন আছিল সেইদিনা। 2 ঘণ্টাৰ পিছত নীলিমা ডিব্ৰুগড়ৰ মেডিকেল পালেগৈ। তাই সাগৰক পোৱাৰ কথা ফোন কৰি ক'লে। দূৰৰ পৰাই সাগৰক বাওঁফালৰ ৰাস্তাত দেখিলে। তাই ককায়েকজনক স্কুটিখন ৰখাবলৈ কৈ তাই সাগৰৰ ওচৰলৈ দৌৰি গ'ল। সাগৰে তাইলৈ চাই হাঁহি হাঁহি আছিল। সেই দৃশ্যটো মনত পৰিলে আজিও ভাল লাগে। সাগৰে নীলিমাক এতিয়াও মাজে মাজে কৈ থাকে কেনেকৈ তাই তাৰ ওচৰলৈ দৌৰি গৈ হাতখন খামুচি ধৰিছিল। ৰ'দ ওলোৱাৰ পিছতো তাই জাকেটটো পিন্ধি আছিল। সাগৰে তাইৰ হাতখন ধৰি চেঁচা হৈ থকাৰ কাৰণ সুধোতে কৈছিল, মোৰ হাতখন চেঁচাই হৈ থাকে। জাকেটটো আৰু তাইৰ বেগটো সাগৰে ইখন হাতত লৈ বাকী ডোখৰ সিহঁত দুটাই খোজকাঢ়িয়ে গ'ল। কেতিয়াও অনুভৱ হোৱা নাছিল সিহঁত দুটাই যে প্ৰথম লগ পাইছে। নীলিমাই এটা এটাকৈ সকলো কথা কৈ গ'ল আৰু সাগৰে শুনি গ'ল। লগত যে ককায়েকজন আছিল পাহৰিয়ে গ'ল। ককায়েকজনক স্কুটিখন থৈ আহিবলৈ কৈ সিহঁত সন্মুখলৈ আগবাঢ়িল। এয়াই আছিল সাগৰ আৰু নীলিমাৰ প্ৰেম কাহিনী, তোমাৰ উশাহতে মোৰ উশাহ নামৰ কাহিনীটিৰ চতুৰ্থ খণ্ডটি। ইয়াৰ পৰৱৰ্তী খণ্ডসমূহ শুনি থাকিবলৈ এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।